Hello everyone, Pianki's Daily Diaries are নতুন ভিডিওলে আপোনালোকক স্বাগতম জনাইছো। এতিয়া আপোনাৰ ইভিনিং 6টা বাজিছে, লৰাক পঢ়াবলৈ লৈছো। কি মানে কি হয়, পিছবেলাও 2 ঘণ্টামান বাহিৰত খেলেগৈ। তেতিয়া মানে কি হয়, মই মানে কিছুমান কোৱেশ্চন এনসাৰ লিখি থওঁ এনেকে বহিত। এতিয়া যেনিবা বেবি শ্বপ এনিমেলছ কোৱেশ্চন খিনি লিখি থৈছো। ঠিক তেনেকৈ মেথছৰ বহিখনত প্লাস মাইনাস অলপ দি থওঁ, যাতে মানে সি অহাৰ পিছতে মুখ হাত ধুৱাই গাখীৰ বিস্কুট খুৱাই সেইখিনি কৰিবলৈ দিওঁ, যাতে সি মানে এনেকুৱা মানে স্লো কৰে কাম কিছুমান পঢ়িব লাগে বুলি একদম নেহেং কৰি চব কৰিব মানে তেনেকুৱা কৰে। সেইকাৰণে মানে একদম মই কুৱেশ্যন এনচাৰ কিছুমান মানে কুৱেশ্যন কিছুমান দি একদম মানে মই বহীখন ৰেডি কৰি থৈ দিওঁ, মেথছৰ বহি আৰু ইংৰাজী বহি। তেনেকৈ ৰুটিনখন চলাই গৈ আছোঁ আৰু স্কুলটো বন্ধই, যাতে সময়বোৰ নষ্ট নহয়, নহবা খেলি থাকোঁতে আধাখিনি সময় গুচিয়ে যায়। বা খেলাটো ভাল কথা অকণমান নিজৰ, কাৰণ নহবা সেয়া ঘৰতে থাকি আৰু মই আজি ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্ট কৰিছোঁ। এতিয়া মই নোৱাৰিলে বা আপোনালোকক ক'ম দেই, আলু গুটি কেইটা খাই ভাজি তাক কওঁ আপোনালোকক, ঠিক আছে? বাই বাই কৈ দিয়া। বাই বাই মা, মই নোৱাৰিলে তুমি যাব কৰিবা, বাবুৱে পাৰিলে হ'ব। মই মিছা কথা নকওঁ, চবেই জানে হয় নে মই মিছা কথা নকওঁ বুলি। এই গুড সি পাৰিম বুলি কৈ দিয়া। পাৰিম। এয়া আমাৰ ছাগলী মাংস ফ্ৰাই চলি আছে, বাকী গ্ৰেভি বেলেগ এখন কেৰাহীত বনাই থকা হৈছে বাৰু। পাপা, গ্ৰেভিটো বনাবলৈ কিমান কষ্ট কৰিছা তুমি? মানে মাংসখিনি ধুনীয়াকৈ দি ল'লোঁ, ছাগলী মাংসখিনি প্লেটো টিপি লওঁ না ৰেটটো। তাৰপিছত নেমু চেপি ল'লোঁ, তাৰপিছতে তাত দিলোঁ মিঠাতেল, নিমখ, তাৰপিছত মছলা যিখিনি আছে পটাত পিচি মই দিছোঁ। মানে পটাত যেতিয়া মানে ছাগলী মাংসত পটাত পিচি দিব লাগে, মানে শুকান জলকীয়া আৰু গোটা জিৰাটো মানে তিয়াই থৈছিলোঁ আবেলিতে, পটাত পিচিলোঁ। সেইটো মানে ফ্লেভাৰটো হ'বই নোৱাৰে, তেনেকুৱা টেষ্টি হয়। আপুনি কালাৰ চাওক, কালাৰ। কেতিয়াবা খাবলৈ মন থাকিলে এনেকৈ ছাগলী মাংসৰ বজাৰখিনি যদি কিনি আনে ৰাইজে, তেতিয়া আকৌ মই বনাই খাবলৈ সক্ষম হ'ম আৰু। কাৰণ মানে নিজে নোৱাৰি, মানে বহুত টকা, 600 নে 700 টকা কেজি, নোৱাৰি এনেকৈ ন। আপোনালোকৰ যদি ৰাইজৰ কাৰোবাক খাবলৈ মন থাকে তেন্তে মানে কিনি আনিব বুলি আশা কৰিলোঁ আৰু। আচ্ছা, আজি যে আপুনি যে কিনি আনিছে চাগে এসপ্তাহমান টোপনি নাহিব আপোনাৰ? টোপনিটো আজি কমকৈ আহিব, কাৰণ মই কিনি আনিছোঁ নাই, কাৰণ মানে নোৱাৰি আৰু, কিন্তু উপায় নাই নহয় আৰু, খাব লাগিবই আৰু। খাব পাৰিম, বনাব পাৰিম। কথাটো বাৰু তেনেকুৱা হোৱা নাই নে? এই হিন্দীত যে এষাৰ কথা আছে যে নাম আমাৰা কাম তোমাৰা, তেনেকুৱা হৈছে নেকি বাৰু? কষ্ট হৈছে ন? মানে মোৰ বাৰ্থডে বুলি মানে ৰাইজক খুৱাই দিছোঁ, যাতে তেওঁলোকে মোক আশীৰ্বাদটো দিয়ে, মই বহুত বছৰ জীয়াই থাকোঁ, বেমাৰ আজাৰ নোহোৱাকৈ, সেইটোৱে কথা আৰু। বাইদেউ এই নৱ আজি খাবলৈ মাতিছে, বেমাৰ আজাৰ নোহোৱাকৈ, মানে একোৱেই নহওক, জাষ্ট খালি অমিক্ৰণটো হ'লেই হ'ল, আশীৰ্বাদটো কৰি দিয়ক। একদম আশীৰ্বাদ কৰিছোঁ আৰু মনৰ পৰা পুৰা। বাই বাই। চাওঁ বোলা। Say one. Cut my hair in the dress that you wear. Don't you my time to go. I'll be waiting while you're not alone. You know me, I won't be surprised if you leave out with a disguise. Darling, don't you wait for me. Tonight I won't be
যেনে যোৰা টাপলি মাৰি আজি ভিডিঅ'টো আপোনালোকৰ ওচৰলৈ আগবঢ়ালোঁ এইকেইদিন মানে ঠাণ্ডাতে অকণমান জোপোকা লাগি সোমাই আছোঁ মাজে মাজেও মানে অকণমান দেখা দিছোঁ আৰু বাহিৰলৈ সেইকাৰণে আজি ভিডিঅ'টো এনেকৈয়ে আগবঢ়ালোঁ আপোনালোকলৈ যদি মোৰ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে তেন্তে লাইক কৰিব আৰু কমেণ্ট কৰিব আৰু যিসকল মোৰ চেনেলৰ নতুন হয় তেওঁলোকে ছাবস্ক্ৰাইব কৰিব আৰু আগন্তুক দিনবোৰলৈ মই ভাল ভাল ভিডিঅ' যেন আপোনালোকলৈ আগবঢ়াব পাৰোঁ তাৰ আশা কৰি আছোঁ আৰু সেয়া আজিলৈ বাই 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 কৈ দিয়ক